ডেংগু মেলেৰিয়া আৰু চিকেন গুনিয়াৰ নিচিনা গম্ভীৰ বেমাৰৰ সাধাৰণতে বতৰ চেঞ্জ হোৱাৰ লগে লগে এইবোৰ বেমাৰ বিয়পিব ধৰে এই বেমাৰবোৰ বিয়পিব সহায় কৰে মহে আৰু এই মহে যোন ব্যক্তিক কামুৰে তাৰ দেহত সাধাৰণতে অত্যন্ত খুজায় আৰু লগতে ফুলিও যায় কিন্তু আপোনালোকে জানেনে এইটো কিয় হয় মানুহক মহে কামুৰিলে কিয় খজুৱায় আৰু কামোৰা ঠাইখিনি কিয় ফুলি যায় যদি নাজানে তেনেহ'লে ভিডিঅ'টো শেষলৈ চাই থাকক তেতিয়াহ'লে ইয়াৰ গোটেই কথাখিনি ধুনীয়াকৈ গম পাই যাব তেতিয়াহ'লে বেছি পলম নকৰি বলক ভিডিঅ'টো শুভাৰম্ভ কৰি দিওঁ এই কথাটো হয়তো প্ৰায় সকলোৱে জানে চাগে যে মাইকী মহেহে আমাৰ তেজ খাবলৈ নিজৰ তেজখন নলীডাল মানুহৰ শৰীৰত ভৰাই দিয়ে যিডাল নলী ভৰাই সেইডাল সাধাৰণতে এডাল চুলিৰ নিচিনাহে হয় বিশেষ কথা এইটোৱে যে মানুহৰ তেজ সাধাৰণতে সোনকালে গোট মাৰে সেইকাৰণে মহবোৰে তেজ খাবলৈ অলপ দিগদাৰ অনুভৱ হয় এই তেজ গোট মৰাৰ পৰা বাচিবলৈ আৰু লগতে দিগদাৰ নাপাবলৈ মহে তেজ খোৱাৰ টাইমত এটা বিশেষ ধৰণৰ বিষ বা কেমিকেল মানুহৰ শৰীৰত সোমাই দিয়ে যাৰ কাৰণে মহে কামুৰিলে সাধাৰণতে খজুৱায় আপোনাৰ শৰীৰৰ পৰা তেজ খোৱাৰ টাইমত মহে নিজৰ থুতুৰি আৰু তেজ খোৱাৰ নলীডালৰ সহায়ত তেজ গোট মৰা ৰোধক বা কেমিকেল আৰু লগতে প্ৰটিন মহৰ নলীডালৰ মাজেৰে মানুহৰ শৰীৰত প্ৰৱেশ ঘটাই দিয়ে যিখিনি বেয়া প্ৰটিন মানুহৰ শৰীৰত সোমাল তাক ৰোধিবলৈ মানুহৰ শৰীৰত থকা ৰোগ প্ৰতিৰোধক ক্ষমতাই সহায় কৰে এনেকুৱা কৰা সময়ত মানুহৰ শৰীৰত হিষ্টামিন নামৰ এটা কম্পাউণ্ড ৰিলিজ হয় এই হিষ্টামিন নামৰ কম্পাউণ্ডটোৱে বগা ৰক্তকোশিকা বা হোৱাইট ব্লাড চেলত সেই প্ৰভাৱিত ঠাইখিনিত গৈ বেয়া প্ৰটিনখিনিৰ লগত যুদ্ধ কৰাত সহায় কৰে আৰু এই কাজিয়া বা এই হিষ্টামিন কম্পাউণ্ডটো আৰু বেয়া প্ৰটিনখিনিৰ মাজত হোৱা ৰিয়েকশ্যনৰ কাৰণে সেই ঠাইডোখৰ ফুলি যায় অথবা খুজলি অনুভৱ হয় মহে কামোৰা সেই ঠাইডোখৰ সাধাৰণতে সংবেদনশীল হৈ পৰে যাৰ কাৰণে সেই ঠাইখিনি মানুহে আকৌ খোজোৱাৰ ফলত আকৌ বেছিকৈ সংবেদনশীল হৈ পৰে যাৰ বাবে এবাৰ খোজোৱাৰ পিছতো আৰু বহুতবাৰ খোজাবলৈ মন যায় আৰু বেছি খোজালে আপোনাৰ স্কিনৰো ইনফেকশ্যন হোৱাৰ এটা চান্স থাকে সো আশা কৰোঁ আপোনালোকে গোটেই কথাখিনি ভালদৰে বুজিব পাৰিছে মই শ্বৰ্টকৈ আৰু চিম্পলকৈ কিমান বুজাব পাৰিছোঁ হয়তো মই নাজানো কিন্তু যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে এই নলেজখিনি ভিডিঅ'টো শ্বেয়াৰ কৰি সকলোকে জনাওক আৰু ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব নিশ্চয় নাপাহৰিব তেনেহ'লে আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় ধন্যবাদ